নমস্কাৰ অসম বাৰ্তালৈ আপোনালোকক স্বাগতম জনাইছোঁ। চৰকাৰী সংস্থাপনক আশা নকৰি বহু সময়ত বহু লোকে নিজাববীয়াকৈ কিবা এটা কৰাৰ সপোন আছে। আপুনি বা মই বহু সময়তে দেখিছোঁ তেনেকুৱা কিছু ব্যক্তি যি ব্যক্তিয়ে শূন্যৰ পৰা আৰম্ভণি কৰি নিজৰ ব্যৱসায় শিখৰলৈ নিবলৈ সক্ষম হয়। তেনে কিছু লোকৰ সৈতে আমি আজি কথা পাতিম। তাৰ বাবে আমি আজি উপস্থিত আছোঁ ৰঙিয়াত। মোৰ পিছফালৰ যি দৃশ্য এইটো এটা কুটিৰ উদ্যোগ হয়। নিজৰ ঘৰতে তেখেতে এনেকৈ কিছু কাম চলাই থকা দেখা পাইছোঁ। আমাৰ সৈতে উপস্থিত আছে এই কুটিৰ উদ্যোগটোৰ স্বত্বাধিকাৰী। আমি তেখেতৰ সৈতে কথা পাতিম। স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ। আপোনাৰ এই যে উদ্যোগটো প্ৰায় কিমান দিনৰ পৰা আপুনি চলাই আছে? এই উদ্যোগটো মোটামুটি ধৰক আজি 12-15 বছৰৰ পৰা আৰম্ভ কৰিছোঁ আমি। আপোনাৰ ইয়াত কিমানজন কৰ্মচাৰী আছে? কৰ্মচাৰী বেছি নাই, 6জন মান আছে। আপোনাৰ মাহিলী ইনকাম ইয়াৰ পৰা কিমান হয়? এইবিলাক ধৰক মোটামুটি খৰচা বাদ দিয়ে 10-12 এনেকে থাকে। আপোনাৰ এই ব্যৱসায় আৰম্ভণি কৰোঁতে কোনোবা প্ৰতিষ্ঠানৰ পৰা আপুনি লোন লৈছিল নেকি? লোন লৈছোঁ, বন্ধনৰ পৰা লৈছোঁ। কিমান লৈছিল? 3,000-4,000 পৰা আৰম্ভ কৰিছোঁ। এতিয়া 1.5 লাখ 2 লাখক গিলি লৈ আছোঁ। এতিয়া অলপ ডাঙৰ কৰিছোঁ উদ্যোগটো, এতিয়া মোটামুটি 2 লাখক গিলি লৈছোঁ। লাভৱান হৈছোঁ, এই ক্ষেত্ৰত ধন্যবাদ। কিন্তু বন্ধনৰ পইচা লৈ আমি বহুত ভাল পাইছোঁ। আৰু বৰ্তমানে আপোনাৰ বন্ধনৰ লোন চলি আছে। আগলৈকেও আপুনি লোৱাৰ এনে আশা কৰিছে? ল'বতো লাগিবই, নহ'লে আমাৰ হেৰিটো চলিব কেনেকে বস্তু। আপোনাক যথেষ্টখিনি উপকৃত কৰিছে। যথেষ্টখিনি উপকাৰ হৈছে। হয়, আপোনালোকে নিশ্চয় গম পালে এখেতৰ মুখে কথাখিনি। আচলতে বন্ধনৰ যি লোন 3,000ৰ পৰা আৰম্ভণি কৰি তেখেতে আজি 6জনকৈ কৰ্মচাৰী ৰাখিবলৈ সক্ষম হৈছে আৰু যথেষ্ট স্বচ্ছল হৈ পৰিছে তেখেতে। আৰু আগন্তুক দিনত আৰু বন্ধনৰ পৰা এনেকুৱা ঋণ লৈ আৰু আগুৱাই লৈ যাবলৈ প্ৰতিষ্ঠানটো ইচ্ছা কৰিছে। আৰু ৰঙিয়াৰ তুলসীবাৰীত কেৱল এইগৰাকীয়ে নহয়, আছে এনে আৰু কেইবাগৰাকীও সফল ব্যৱসায়ী। ৰঙিয়া চহৰৰ আন তেনে এগৰাকী সফল ব্যৱসায়ীৰ কাষলৈ বুলি আগবাঢ়িলে এইবাৰ আমাৰ সাংবাদিক। উপস্থিত আছোঁ ৰঙিয়া চহৰৰ মাজমজিয়াৰ তিনিআলি চকত এখন ব্যৱসায়িক প্ৰতিষ্ঠানখন আপোনালোকে চাব পাৰে। এক আগশাৰীৰ এইখন দোকান। ইয়াতে সকলো ধৰণৰ বস্তুৱে উপলব্ধ। আমাৰ সৈতে উপস্থিত আছে দোকানখনৰ স্বত্বাধিকাৰী। আমি তেখেতৰ পৰা জানিম। দাদা, স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আপোনাৰ এই যে দোকান আপুনি কেতিয়াৰ পৰা আৰম্ভণি কৰিছে? মই 98ৰ পৰা কৰি আছোঁ ব্যৱসায়। হয়, আপোনাৰ ইয়াত কৰ্মচাৰী ৰখা হয় নেকি? কৰ্মচাৰী মাজতে আছিল, বৰ্তমান নাই। দেউতা আৰু মই কৰি আছোঁ। আপুনি এই ব্যৱসায় আৰম্ভণি কৰোঁতে বা বৰ্তমানে কোনোবা প্ৰতিষ্ঠানৰ পৰা আপুনি লোন লৈছিল নেকি? হয়, মই বন্ধনৰ পৰা লোন লৈ চলি আছোঁ। আজি বিগত 6-7 বছৰৰ পৰা ৰানিং চলি আছে। যথেষ্ট উপকৃত মই বন্ধনৰ, কাৰণ এইটো সাপ্তাহিক এটা ইনষ্টলমেণ্ট দিয়া যায়। মোৰ ধৰক একো প্ৰভাৱ নপৰে ব্যৱসায়ত, আৰু আগতকৈ বহুত ডেভেলপ মই বন্ধনৰ পৰা লোন লৈ। মই বুলি নহয়, বহুতেই মানে উপকৃত হৈছে বন্ধনৰ পৰা। কিমান লোন লৈছিল বন্ধনৰ পৰা? মই বৰ্তমান 1 লাখ টকা লোন চলি আছে। ইয়াৰ আগত মই 2.5 লাখ টকালৈকে আছে লোন আৰম্ভণিতে। আচলতে এইসকল ব্যৱসায়ীয়ে সম্পূৰ্ণ উপকৃত হৈছে। তেখেতসকলে কৈছে যে বন্ধন লোৱাৰ পৰা তেখেতে যথেষ্ট উপকৃত হৈছে আৰু তেখেতৰ যি এই ব্যৱসায়ত আগতকৈ বৰ্তমান উন্নত কৰিবলৈ সক্ষম হৈছে। আৰু এয়া আছিল ৰঙিয়া চহৰৰ মাজমজিয়াৰ কেইগৰাকীমান বিশেষ ব্যক্তি, বিশেষ ব্যৱসায়ীৰ সফলতাৰ কাহিনী। বন্ধন বেংকৰ সহযোগিতাৰে তেওঁলোকে কিদৰে আজিৰ তাৰিখত স্বচ্ছলভাৱে চলি থাকিব পাৰিছে তথা সমাজত লাভ কৰিছে প্ৰতিষ্ঠা। এই কাহিনী আজিৰ প্ৰতিবেদনত আমি আপোনালোকক দেখুৱালোঁ। এই অঞ্চলটোত আছে আৰু এনে বহু পুৰুষ, বহু মহিলা যিসকলে নিজৰ পৰিয়ালটোক স্বাৱলম্বী কৰাৰ লগতে সংস্থাপন দিছে আন 10জনকো। আমাৰ পৰৱৰ্তী প্ৰতিবেদনত লৈ আহিম ৰাজ্যৰ আন কোনো বিশেষ প্ৰান্তৰ এনে আন কিছু সফল লোকৰ কাহিনী। তেতিয়ালৈ চাই থাকক অসম বাৰ্তা। নমস্কাৰ।